ৰাতি 12টা বাজিলে মোৰ কিন্তু এতিয়াও টোপনি ধৰা নাই কেনেকেনো টোপনি ধৰিব অহাকালি ল'ৰা বোৱাৰীয়ে যে মোক বৃদ্ধাশ্ৰমত থবলৈ যাব আজিও সেই দিনবোৰলৈ মনত পৰে যেতিয়া আমাৰ জানটো একেবাৰে সৰু আছিল জানটো তুমি অথনিৰ পৰা সাৰ পাই আছা হোৱা ক বহু দেৰি হ'ল হোৱা টোপনি যোৱা মা মোৰ টোপনি অহা নাই তুমি যেনেকৈ সদায় নিচুকনি গীত গাই গাই মোক টোপনি যোৱাইছিলা তেনেকৈ আজিও গোৱা ঠিক আছে বাৰু এতিয়া কিন্তু তুমি টোপনি যাব লাগিব দেই আমাৰে মইনা হুবই বাৰীতে বগৰী ৰুবই বাৰীৰে বগৰী পকি সৰি যাব মইনা বুটলি খাব মোৰ জানটো টোপনিয়ে গুচি গ'ল আগতে মই নিচুকনি গীত নাগালে টোপনিয়ে নাযায় আৰু আজি ইমান ডাঙৰ হ'ল বিয়া পাতিলে আৰু এতিয়া মোক ঘৰৰ পৰা উলিয়াই বৃদ্ধাশ্ৰমত থব পাৰিলে সৰুতে কৈছিল মা তুমি মোক এৰি ক'তো নাযাবা আৰু এতিয়া ইমান ডাঙৰ হ'ল আৰু এতিয়া কয় মা তুমি অকলে বৃদ্ধাশ্ৰমত থাকিবা সি মোক অকলশৰীয়া কৰি পেলালে হেৰি ৰাতি কেইটা বাজিলে আপুনি গম পায়নে এতিয়ালৈকে যে আপুনি কাম কৰি আছে শুৱক কয় ইমান দেৰিলৈকে কাম কৰে নেকি টোপনি যাওক হুম ৰবা কালি অফিচত মিটিং আছে আৰু মই কালি প্ৰেজেন্টেচন কৰিব লাগে সেইকাৰণে অলপমান চাই আছো সেইটো কথা মাক মানে আপুনি কালি বৃদ্ধাশ্ৰমত থব নোৱাৰিব মই কিন্তু আপোনাৰ মাক চাই আমনি পাইছো সদায় আলপৈচান ধৰিব কিন্তু মই নোৱাৰো আপোনাক কৈ দিছো উফ ৰাম তুমি মিছাতে টেনচন লৈছা মোৰ মৰ্ণিঙত মিটিং আছে আৰু ইভিনিঙত মাক আমি বৃদ্ধাশ্ৰমত থব পাৰিম তুমি অলপো চিন্তা নকৰিবা কালি মাক আমি থৈ আহিমেই আপুনি নথকাৰ পাছত মই একেবাৰে অকলশৰীয়া হৈ পৰিছো শুনিছেনে আপুনি মোক কালি বৃদ্ধাশ্ৰমত থৈ আহিব আমাৰ ল'ৰা আমাৰ সন্তানে যাক আপুনি পঢ়া শুনা ইমান ডাঙৰ কৰিলে মোৰ ভৱিষ্যতৰ কাৰণে আপুনি অলপো একো সাঁচি নাৰাখিলে তাৰ পঢ়াৰ কাৰণে সকলোবোৰ খৰচ কৰি গ'ল আৰু এতিয়া আপুনি মই সকলোবোৰ দেখিছো সকলোবোৰ শুনিছো মইনো কি জানো তোমাৰ বুঢ়া বয়সত যে লৰাই নাচাব অকলশৰীয়া কৰি পেলাব সেই কথা কেতিয়াও ভাবিবই পৰা নাছিলো আপুনি কথা ক'ব পাৰেনে সাবিত্ৰী মই কেৱল তোমাৰ লগতহে কথা পাতিব পাৰো মোৰ মৃত্যুৰ পিছত তোমাক যি কষ্ট দিয়ে ল'ৰা বোৱাৰীয়ে যি বেয়া ব্যৱহাৰ কৰে সেয়া দেখি মই বহুত কষ্ট পাওঁ আৰু মোৰ আত্মাই এতিয়াও শান্তি পোৱা নাই আপুনি কেৱল মোৰ কাৰণে মৃত্যুৰ পিছতো শান্তি পোৱা নাই শুনা সাবিত্ৰী অহাকালি ল'ৰাই যেতিয়া তোমাৰ হাতত ধৰি বৃদ্ধাশ্ৰমলৈ লৈ যাব তেতিয়া তুমি নাযাবা তুমি গাঁৱলৈ গুচি যাবা গাঁৱত আমাৰ পৰিয়ালৰ মানুহ আছে তাতে তুমি সৰুকৈ ঘৰ এটা বনাই তাতে গোটেই জীৱন পাৰ কৰিবা বৃদ্ধাশ্ৰমলৈ নাযাবা তুমি কিন্তু গোটেই জীৱন পাৰ কৰিব কাৰণে কেৱল ঘৰটোৱে জানো হ'ব খাবলৈ পিন্ধিবলৈ টকা পইচা লাগিব মই ক'ত পাম টকা পইচা মোক কোনে দিব টকা পইচা শুনা সাবিত্ৰী মোৰ মৃত্যুৰ পিছত মই অলপমান শক্তি আয়ত্ত কৰিব পাৰিছো আৰু ভাবিছো যে সেই শক্তিখিনি মই তোমাকে দিওঁ মোৰ এই ৰুমত থকা যিটো আলমাৰী সেই আলমাৰীটোত তুমি মনেৰে বিচাৰিবা তোমাক যি লাগে টকা লাগে সোণ লাগে যি লাগে তুমি বিচাৰিবা কিন্তু কেৱল এবাৰহে পাবা আৰু যদি দ্বিতীয়বাৰ বিচাৰা তেনেহ'লে প্ৰথমতে বিচৰাখিনি নাইকিয়া হৈ যাব তুমি যোৱা তুমি মনে যি বিচাৰা তাকে পাবা যোৱা তোমাৰ গোটেই জীৱন সুখী কৰিব পাৰিলেহে মোৰ আত্মাটোৱে শান্তি পাব আলমাৰী মোক তুমি টকা দিয়া আৰু সেই টকাৰে যাতে মই গোটেই জীৱন খাই বৈ থাকিব পাৰো জীয়াই থাকিব পাৰো ইমানবোৰ টকা পইচা মোৰ কিন্তু চকুত একেবাৰে বিশ্বাস হোৱা নাই কিন্তু বিশ্বাস নকৰিলেও এয়া সম্ভৱ যিহেতু মোৰ মানুহজনে কৈছিল মনেৰে বিচাৰিলে সকলো বস্তুৱে পাব বুলি মই এতিয়া এইখিনি পইচা বেগ এটাত ভৰাই লওঁ আৰু কালি ল'ৰা বোৱাৰী নুঠাৰ আগতেই মই গাঁৱলৈ গুচি যাম নহ'লে সিহঁতি মোক বৃদ্ধাশ্ৰমত থৈ আহিবগৈ মেনকা তুমি টোপনিয়ে গ'লা নেকি মোৰ যে বৰ পানী পিয়াহ লাগিছে যোৱাচোন মোৰ কাৰণে পানী এগিলাচ লৈ আনাগৈ উফ ৰাম ইমান ৰাতি পানী খায়নে মই নোৱাৰো মোৰ যে বিৰাট টোপনি ধৰিছে আপুনি জগ নিজে খাই লওকগৈ ঠিক আছে তেনেহ'লে মাক কালি বৃদ্ধাশ্ৰমত থ'বলৈ নাযাওঁ মই ৰ'ব মই এতিয়া আপোনাৰ কাৰণে পানী লৈ আনিছো ৰ'ব কালি ৰাতিপুৱা কোনেও গম নোপোৱাকৈ মই গাঁৱলৈ গুচি যামগৈ এইখন ঘৰত আৰু মই নাথাকো ল'ৰা বোৱাৰীয়ে মোক বহুত বেয়া পায় বহুত কষ্ট দিয়ে মায়ে ইমান ৰাতিখন কাৰ লগত কথা পাতি আছে আৰু কি নাথাকো তেনেকে কৈ আছে চাওঁচোন মাৰ ৰুমটো অকণমান জুমি চাওঁ এই বেগটোত থকা পইচাখিনিৰে মই গাঁৱত গৈ এটা ঘৰ বনাম আৰু তাৰ পিছত তাতে গোটেই জীৱনটো পাৰ কৰিম ইয়াত আৰু নাথাকো মই
মানুহজনে এইখিনি টকা পইচা দিয়াৰ বাবে আজি মনটো অকণমান সাহস পাইছো আৰু মই কাৰো ওপৰতে নিৰ্ভৰ কৰিবলগীয়া নহয় এয়া মই কি দেখিলো আৰু কি শুনিলো মাৰ ওচৰত থকা বেগটোত পইচা আছে মায়ে মানে ইমানবোৰ পইচা লুকুৱাই ৰাখিছিল আৰু আমাক কেতিয়াও কোৱা নাছিল আৰু বৃদ্ধাশ্ৰমত নাথাকি গাঁৱত যাব গাঁৱত ঘৰ বনাব নিজৰ ওচৰত ইমানবোৰ টকা পইচা আছে তথাপিতো আমাৰ পৰাহে খুজিব টকা পইচা মই এইবোৰ কথা ৰক্তিমক ক'ব লাগিব কি হ'ল মই যে তোমাক পানী আনিবলৈ কৈছিলো তুমি যে পানী নাই অনা আৰু ইমান খঙত থকা নিচিনা লাগিছে তোমাক হেৰি শুনিছে মাৰ ওচৰত যে ইমানবোৰ টকা পইচা আছে আৰু মায়ে সেই টকা পইচাবোৰ এটা বেগত ভৰাইছে আৰু কৈ আছিল যে গাঁৱলৈ গুচি যাব গাঁৱত বোলে ঘৰ বনাব তেনেকে কৈ আছিল দেখিছে মা ইমানবোৰ টকা পইচা থকাৰ পাছতো মায়ে আমাৰ পৰাহে টকা পইচা খুজি থাকে কেতিয়াবা মাৰ ওচৰত ইমানবোৰ টকা পইচা ক'ৰ পৰা আহিল মই জনামতে মাৰ ওচৰততো 1 টকা এটাও নাছিল ইমানবোৰ হঠাতে টকা ক'ত পালে আপুনি গমেই নাপায় মা ইমানবোৰ টকা পইচা মনে মনে সাঁচি ৰাখিছিল আপুনিচোন এটাই ল'ৰা তথাপিতো আপোনাক এবাৰো টকাখিনি যাচিব নাজানিলে নে হেৰি এনেকে থাকিলে নহ'ব বলক আমি এতিয়াই মাৰ পৰা টকাখিনি লৈ লওঁগৈ নহ'লে মায়ে ৰাতিপুৱা কোনো গম নোপোৱাকৈ গুচি যাব আৰু তেতিয়া আমি এইবোৰ টকা পইচা একো নাপাম বলক এতিয়া আমি মাৰ পৰা টকাখিনি লৈ লওঁগৈ এতিয়া নালাগে দিয়া এতিয়া বহুত ৰাতি হ'ল ৰাতিপুৱা যেতিয়া হ'ব মই অফিচৰ পৰা অহাৰ পাছতেই মাৰ পৰা ফুচলাই সেইটো বেগ লৈ ল'ম তাৰ পিছত সেইখিনি টকা পইচা মোৰ ওচৰত থাকিব আৰু মাক তেতিয়া মই বৃদ্ধাশ্ৰমত থৈ আহিমগৈ ৰাতিপুৱাই হ'ল আৰু আজি এই ঘৰটো মোৰ শেষ দিন আৰু মই গাঁৱলৈ গুচি যামগৈ এতিয়া ঘৰৰ সকলোবোৰ কাম আগতে যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰি লওঁগৈ আৰু আজি জানটোৱে ভাল পোৱা সকলোবোৰ খোৱা বস্তুৱে বনাই থৈ যাম তেতিয়া মোৰে মনটো ভাল লাগি থাকিব যাওঁ মই এইখিনি খাদ্য দেখি জানটোৱে বহুত ভাল পাব যাওঁ ময়ো ওলাওঁগৈ হেৰা মই এতিয়া অফিচলৈ যাওঁ আৰু শুনা তুমি মাক চকু দি থাকিবা মায়ে নহ'লে আমি কোনেও গম নোপোৱাকৈ নেদেখাকৈ মনে মনে গুচি যাবগৈ আৰু তেতিয়া আমি মাৰ সেই বেগত থকা টকাখিনিও নাপাম গম পাইছা সেইকাৰণে মই এতিয়া অফিচলৈ যাওঁ তাৰপিছত আহিয়ে মাক আমি বৃদ্ধাশ্ৰমত থৈ আহিমগৈ তাৰপিছত আমাৰ একো চিন্তা নাই আমি দুয়ো ভালকৈ গোটেই জীৱনটো পাৰ কৰিব পাৰিম হ'ব আপুনি অকণো চিন্তা নকৰিব মই মাক চকু দি থাকিম আৰু আপুনি যিমান পাৰে সোনকালে আহিবৰ কাৰণে চেষ্টা কৰিব যাওক আপুনি সোনকালে যাওক এতিয়া আমি যেতিয়া মাক বৃদ্ধাশ্ৰমত থ'বলৈ যাম তেতিয়া হয়তো মায়ে বহুত কান্দিব আৰু নাথাকো বুলি ক'ব তেতিয়া কিন্তু আপুনি আৱেগিক হৈ নপৰিব কিন্তু মই আপোনাক এতিয়াই কৈ থৈছোঁ তুমি এইবোৰ কি চিন্তা কৰিছা মইহে মাক বৃদ্ধাশ্ৰমত কেতিয়া থবলৈ যাওঁ তেনেকুৱা লাগি আছে তুমি অকণো চিন্তা নকৰিবা মই একো আৱেগিক হৈ নপৰোঁ ৰক্ষা আজি সেই ভাল দিনটো আহিয়ে গ'ল আজিৰ পৰা আমাৰ একো চিন্তা নাই কষ্ট নাই আজিৰ পৰা আমি বিনা টেনচনত গোটেই জীৱন ভালকৈ থাকিব পাৰিম এই ঘৰটো এৰি যাবৰ কাৰণে অলপো মন যোৱা নাই গাঁৱৰ মাটি সম্পত্তি ঘৰ দুৱাৰ সকলো বিক্ৰী কৰি এই ঘৰটো আমি বনাইছিলোঁ ইয়াত বহুত সপোন জড়িত হৈ আছে কিন্তু এতিয়া উপায় নাই মই পুনৰ গাঁৱলৈ গুচি যাম তাতে সৰু জুপুৰি এটা বনাই হ'লেও তাতে থাকিম তাতেই মই শান্তি পাম বাহ মায়ে ৰাতিপুৱা উঠিয়ে ইমানবোৰ বস্তু বনাইছে আৰু সকলোবোৰ ৰক্তিমে ভাল পোৱা বস্তুবোৰে বনাইছে মায়ে ভাবিছে চাগে ৰক্তিমৰ ভাল পোৱা বস্তুবোৰ বনালে হয়তো ৰক্তিমে আশ্ৰমত থ'বলৈ নাযায় বুলি কিন্তু ৰক্তিমে আশ্ৰমত থ'বলৈ যাবই মাৰ এই বুদ্ধি কেতিয়াও কামত নাহে আজি মই গোটেই দিনটো ইয়াতে বহি থাকিম মায়ে যেতিয়া যাবলৈ ল'ব মনে মনে তেতিয়া মই মাৰ পৰা বেগটো কাঢ়ি লৈ ল'ম বোৱাৰী তুমি মোক বাধা নিদিবা মোক যাবলৈ দিয়া আৰু শুনা মই তোমালোকৰ ঘৰত নাথাকোঁ তোমালোকক অশান্তি নিদিওঁ তোমালোকক একো কষ্ট নিদিওঁ মই গাঁৱলৈ যাওঁগৈ আৰু মই বৃদ্ধাশ্ৰমলৈকো নাযাওঁ মই গাঁৱতে ভাল পাম থাকি মই আজিৰ পৰা গাঁৱলৈ যাওঁগৈ গাঁৱতে থাকিমগৈ আপুনি ক'ত যায় ক'ত থাকে কি কৰে সেইবোৰ মোক কৈ একো লাভ নাই কিন্তু আপুনি যে লগত এটা বেগ লৈ গৈছে সেই বেগটোহে কেৱল আপুনি ইয়াত থৈ যাওক আৰু আপুনি মানুহজনী ইয়াৰ পৰা গুচি যাওক য'ত যাব মন গৈছে তালৈকে গুচি যাওক মই আপোনাক বাধা নিদিওঁ কিন্তু এই বেগটো ইয়াতে থৈ যাওক মই তোমাৰ ভৰিতে ধৰিছোঁ মোক যাবলৈ দিয়া আৰু মই এই বেগটো ইয়াত থৈ যাব নোৱাৰোঁ মই এই বেগটো লৈ যাম মোক যাবলৈ দিয়া মোক বাধা নিদিবা মোক যাবলৈ দিয়া মই বুজিলোঁ সকলোবোৰ বুজিলোঁ আপুনি এই বেগটোত টকা পইচা লৈ গৈছে ইমান বছৰে মনে মনে লুকাই থৈছিল টকা পইচা আৰু সেইবোৰ নিজৰ ল'ৰাটোক নিদি কাক দিবলৈ যায় কাক দিবলৈ যায় এই বেগটো থৈ যাওক আপুনি এইটো চোন ৰক্তিম ইয়াক মই চিনি পাওঁ য়ে ভগৱান কেনেকে হ'ব পালে এনেকুৱা খুৰা আপুনি যদি চিনি পায় তেনেহ'লে ঘৰলৈ ফোন কৰক এতিয়াই সোনকালে ফোন কৰক আমি সোনকালে বলক হস্পিটেল লৈ যাওঁ আমি ৰবা মই এতিয়া ফোন কৰিছো
ভালে ভালে কৈছো আপোনাক বেগটো থৈ যাওক আৰু আপুনি মানুহজনী গুচি যাওক কলৈ যাব বিচাৰে গুচি যাওকগৈ মই তোমালোকক আৰু অশান্তি নিদো একো অশান্তি নিদো মোক তুমি যাব দিয়া এই বেগটোত টকা পইচা আছে টকা পইচা নহ'লে মই কেনেকে থাকিম কি খাম কি পিন্ধিম মোক যাবলৈ দিয়া হেল্ল' কোনে কৈছে হেল্ল' ৰক্তিমৰ ডাঙৰ এক্সিডেণ্ট হৈছে তোমালোকে সোনকালে হস্পিটেললৈ আহা সোনকালে আহা ৰক্তিমৰ এক্সিডেণ্ট এই ভগৱান এতিয়া গৈছিলে সেই অফিচলৈ আপোনালোক ৰোগীজনৰ কোন হয় মই তেখেতৰ ৱাইফ হয় ছাৰ মোৰ মানুহজনৰ কি হৈছে মোৰ মানুহজনৰ মই ক'বলৈ দুখিত কিন্তু ক'বই লাগিব তোমাৰ হাজবেণ্ড এইখন পৃথিৱীত নাই আমি বহুত চেষ্টা কৰিলোঁ তেখেতৰ মৃত্যু হৈছে নাই এয়া হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে আপুনি ভাগি নপৰিব ৰক্তিমৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল যাৰ কাৰণে তেখেতক আমি বচাব নোৱাৰিলোঁ হেৰি শুনিছেনে আপুনি শুনিছে আমাৰ ৰক্তিমৰ এক্সিডেণ্ট হৈছে আৰু ডক্টৰে কৈছে যে তেখেতৰ মৃত্যু হৈছে বুলি মই মোৰ ল'ৰাক পুনৰ পাব বিচাৰোঁ আপোনাৰ ওচৰত শক্তি আছে সেই শক্তিখিনিৰে আমাৰ ল'ৰাটোক বচাই লওক আপুনি আমাৰ ল'ৰাই যদি এখন পৃথিৱীত নাথাকে তেনেহ'লে মই থাকি কি লাভ মোক টকা পইচা একো নালাগে মোক কেৱল ল'ৰাটোক বচাই লওক আপুনি আমাৰ জানটো বহুত ডাঙৰ বিপদত পৰিছে সহায় কৰক আপুনি কিবা এটা কৰক মই সকলোবোৰ দেখিছো আৰু সকলোবোৰ শুনিছো তোমাক যে আমাৰ ল'ৰাই বহুত কষ্ট দিয়ে দুখ দিয়ে সেইকাৰণে ভগৱানে আমাৰ জানটোৰ লগত এনেকুৱা কৰিলে মই সেইবোৰ একো নাজানো আপুনি কিবা নহয় কিবা এটা কৰি পিনে আমাৰ জানটোক বচাই লওক নহ'লে মই জীয়াই থাকিব নোৱাৰিম আপুনি কিবা এটা কৰক কিবা এটা মই তোমাক শক্তি দিছিলো আৰু সেই শক্তিৰে তুমি আলমাৰীৰ পৰা টকা পাইছিলা আৰু মনেৰে বিচাৰিলে সকলো বস্তুৱে পাবা কিন্তু কেৱল এবাৰহে পাবা যদি তুমি টকা পইচা নিবিচাৰা তেনেহ'লে আমাৰ জানটোৰ কাৰণে কিবা এটা বিচাৰা আৰু আমাক আলমাৰীটোৱে সহায় কৰিব তাৰপিছত আমাৰ জানটো বাচিবনে সি নিশ্চয় বাচিব সি তুমি এবাৰ চেষ্টা কৰি চোৱা সেই আলমাৰী তুমি মোক এনেকুৱা এটা বস্তু দিয়া যাৰ কাৰণে মোৰ জানটো যাতে পুনৰ জীৱিত হৈ যায় ডক্টৰে মৃত বুলি ঘোষণা কৰিলে কিন্তু মই জানটো নহ'লে থাকিব নোৱাৰো তুমি সহায় কৰা এতিয়া মই এই ঔষধ জানটোক খুৱাই দিম তাৰপিছত জানটো আমাৰ মাজত পুনৰ ঘূৰি আহিব ৰক্তি এয়া আপুনি কি কৰিছে কি খুৱাব লৈছে মা আপুনি মৰি যোৱা মানুহজনৰ ওপৰত কি কৰিছে আপুনি ডক্টৰ আপুনি মোৰ ল'ৰাজনক মৃত্যু হৈছে বুলি জনালে কিন্তু মোৰো দায়িত্ব মাক হিচাপে সেইকাৰণে শেষবাৰলৈকে মই চেষ্টা কৰিব বিচাৰিছো আপুনি বাধা নিদিব মোক মা কি আচৰিত মৃত্যু হৈ যোৱাৰ পাছতো পুনৰ জীৱিত হৈ গৈছে মা আপোনাৰ হাতত কিন্তু যাদু আছে জানটো তই ভালকে থাকিবি মই যাওঁ আৰু বোৱাৰী জানটোক ভালকৈ চোৱা চিতা কৰিবা মা তুমি এটা কথা কোৱাচোন ডক্টৰে যিহেতু মোক মৃত্যু বুলি ঘোষণা কৰি দিছিল তাৰপিছত তুমি মোক কি খুৱালা আৰু সেই দৰৱ ক'ত পালা যাৰ কাৰণে মই পুনৰ জীৱিত হৈ গ'লো পুনৰ এটা জীৱন পালো শুনিব বিচাৰিছে যদি শুন কি দেউতাৰ আত্মাই এতিয়ালৈকে শান্তি পোৱা নাই সকলোবোৰ মোৰ কাৰণে হৈছে মই তোমাক বহুত দুখ দিলো বহুত কষ্ট দিলো সেইকাৰণে দেউতাৰ আত্মাই এতিয়ালৈকে শান্তি পোৱা নাই মোক তুমি মাফ কৰি দিয়া মোক আৰু আমি আজিৰ পৰা সকলো ভালকৈ থাকিম মিলি থাকিম আৰু তুমি ক'তো বৃদ্ধাশ্ৰমত যাব নালাগে ইয়াতে থাকিবা ভালকৈ মা তুমি মোকো মাফ কৰি দিবা মই বহুত বেয়াকে ক'লো তোমাক বোৱাৰী হিচাপে তোমাক মই বহুত মৰম দিব লাগিছিল কিন্তু তোমাক মই বহুত কষ্ট দিলো মাফ কৰি দিবা আজি তোমালোকৰ কাৰণে মই মোৰ মানুহজনক পুনৰ ঘূৰাই পাইছো তুমি আজি সদায় ইয়াতে থাকিবা মোৰ টকা পইচা ধন সম্পত্তি সকলো তহঁতৰ লগতহে থাকিব বিচাৰো ক'তো যাব নিবিচাৰো মই তহঁতক বেয়া পোৱা নাই মাফ কৰি দিলো